Ahora. জলকীয়া দালচেনি এইখিনি দিলোঁ। এতিয়া মাংসখিনি দিম। পিঁয়াজটো পিছত দিম। অকণমান লৰাই দিওঁ এতিয়া। দুই ৩ মিনিট সময় এনেদৰে ভাজি থাকিম। এতিয়া আমি পিঁয়াজখিনি ঢালি দিম। এতিয়া ঢাকনিখন মাৰি দিম। কমচে কম আধা ঘণ্টামানলৈ ঢাকনিখন মাৰি দিম। এতিয়া মাংসখিনি আকৌ অলপমান মাৰি দিম। 10 মিনিট ঢাকনিখন উঠাই চাই দিম। এতিয়া আমি কোমোৰাখিনি এড কৰিম।
কমচে কম আধা ঘণ্টামানলৈ ঢাকনিখন মাৰি দিম। আমাৰ তৰকাৰী হৈ যাব। এতিয়া ঢাকনিখন অলপ দেৰি নামাৰোঁ, নমৰাকৈ ৰাখিম। এয়া আমাৰ তৰকাৰী এতিয়া হৈ গ'ল। এতিয়া আমি ৰাতিও হৈ গ'ল, এতিয়া 10:30 বাজি গ'ল। এতিয়া আমি খাম। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব, আৰু কিবা ক'ব থাকিলে আপোনালোকে জনাব। পিছত আগলৈকে আৰু এটা ভিডিঅ' লৈ আহিম আপোনালোকৰ ওচৰত। আজিলৈ ইমানতে সামৰিম।